माइक तो मुझसे लगा क्या बोला तूने? माइक तो मुझसे लगा कैसे कैसे लोग रहते हैं यार यहाँ पर। Hello guys, welcome to my channel PP Vlogs 123. So আজি আমি গৈ আছো আচুৰ্যদা ঘৰ। আচুৰ্যদা বিয়া খাবলৈ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁৰ বিয়াত দিনত আহিব নোৱাৰিলো যেহেতু সেইকাৰণে ৰাতি অলপ পলমকৈ হ'লেও বিয়ালৈ আহিছোঁ আৰু আপোনালোককো দেখাম বিয়াৰ ডেকোৰেশ্যনবোৰ বিয়াৰ খানা বৰক লগত চাই যাওক ভিডিঅ'টো আৰু এনজয় কৰি যাওক আৰু যদি নতুনকৈ আহিছে চেনেলটো তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক এতিয়া ভিডিঅ'টো এনজয় কৰি যাওক আৰু ছাপোৰ্ট কৰি যাওক
ভাবিছা আৰু কি লাগে কি লাগে গৰম বুলি গাইজ বাহিৰত আহি লগ পাই গ'লো আমাৰ বমদা আহিছে ফটো উঠিছে ভিডিঅ' কৰিছে যিহেতু বহুতেই চিনি পায় আমাৰ বমদাক প্ৰেংকষ্টাৰ এজন অসমৰ সকলো প্ৰায়ভাগ মানুহে চিনি পোৱা এজন প্ৰেংকষ্টাৰ তেওঁ বাপৰে চেনেল প্ৰমোশ্যন কৰাবৰ কাৰণে আহি আৰু ভিডিঅ' বনাবলৈ লাগি গ'ল মোৰ চেনেলটো প্ৰমোশ্যন কৰাই দিয়ক আমি ভাই নাযাওঁ ফটো নামাৰোঁ ভিডিঅ' নকৰোঁ আৰু চাই যাওক তো গাইজ দেখিবলৈ পাইছে কিমান বহুত ভিৰ হৈ আছে ইয়াত ফটো তুলিবলৈ গিফ্ট দিয়া মানুহ আৰু ফটো তোলা মানুহে নধৰা হৈ গৈছে পুৰা ভৰ্তি হৈ গৈছে জেগাডোখৰ আমি মাৰিলোঁ বহুতৰে লগত ফটো মাৰিলোঁ তো ভিডিঅ' তেতিয়া অফ কৰি ৰখা হৈছিলে চ' আপোনালোকক দেখুৱাব নোৱাৰিম বেয়া নাপাব তো ফটো মাৰিলোঁ আমাৰ মন্টুমণি দা আছিল আৰু ৰবি শৰ্মা দা আছিল তাৰপিছত প্ৰাণজিৎ দা আছিল সকলোৱে আছিল তাৰপিছত আপোনাৰ আমাৰ বিপিন দা আহিছিল বহুতেই আহিছিল ক'বলৈ গ'লে সকলোৰে লগত কেৱল ফটো উঠাহে হ'ল ভিডিঅ' কৰা নহ'ল কাৰো লগত এতিয়া আমিও আহিছোঁ ফটো উঠিবৰ কাৰণে নদৰা আৰু নকইনাৰ লগত ইয়াতো বহুত লাইন পাতিব লগা হৈছে এতিয়া মানুহ যথেষ্ট কমিছে অথনিটো নধৰা হৈ আছিলে হ'লে এতিয়া ব'লক আমি ফটো উঠোঁগৈ দৰা কইনাৰ লগত মই বিচাৰি ফুৰিছোঁ মই বাহিৰলৈ গৈছিলোঁ অলপ পাছত কৰিবলৈ তো গাইজ আমি দৰা কইনাৰ লগত ফটোবোৰ উঠিবলৈ যোৱা সময়তে লগ পাই গ'লোঁ আমাৰ ৰবি শৰ্মা দাক গোটেই মানুহে বেৰি আছে চ' আগলৈ যাব পৰা নাই ফেচটো ভালকৈ ক্লিয়াৰ অহা নাই যিহেতু কম দামী কেমেৰা ন গাইজ কেমেৰা অফ কৰি ডাইৰেক্ট আমি পাই গ'লোঁ প্ৰগ্ৰাম হৈ থকা ঠাইডোখৰ ইয়াত প্ৰায়ভাগ তাৰ মানুহ ভাবিছিলোঁ গ'লগৈ নাই যোৱা নাই প্ৰায়ভাগ মানুহ আধা সংখ্যক মানুহ ইয়াতে আছে প্ৰগ্ৰাম চাই বহুত ফূৰ্তি কৰিছে ফূৰ্তি কৰি আছে পইচা নাচি আছে চাইছে ভিডিঅ'টো আপোনালোকক ফূৰ্তি পাব বুলি আশা ৰাখিলোঁ ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিছোঁ সকলো যাতে মোক সদায় ছাপোৰ্ট কৰি যায় তাৰে আশা ৰাখিলোঁ আৰু এতিয়া ভিডিঅ'টো চাই যাওক যিমান পাৰোঁ সিমান দেখুৱাব চেষ্টা কৰিম আৰু দেখুৱাব নোৱাৰিলে বেয়া নাপাব আপোনালোকৰ ওচৰত ক্ষমা কৰিম এতিয়া চাইছোঁ ভিডিঅ'টো Parvati Janaka, Sabina
हेलो ন গোপী কিজনী এপাক मैं हूँ पॉल बोल पॉल जा रहे हो क्या जा रहे हाँ जा ơi দাদা লওঁ খাওঁ যাওঁ এই চাই দিয়ে নেকি কফি নাই নি লাল চাহ দিব নেকি লাল চাহ খাব লাগে কৰি চবি এই কেলাইজনী দিয়ে আছে ভিডিঅ'টো দি কৈছে মোৰ ভিডিঅ'ত মজা হ'ব কেনেকে বৰ বেয়া টাইমত ফালি দিছে ফুড চেনেলবিলাকত যেনেকৈ দেখো ৰং ৰংকে পাহৰি যায় যে এনেকুৱা কেলা কি এইখন জন মানে উঠি দিওঁ উঠিয়ে চলাই দিলে ধুনীয়া লাগে কেলা ঢুকি নাপাওঁ ন বুঢ়া আঙুলিটো এনেকৈ এনেকৈ দি থাকিবলগীয়া হয় সেইটো কাৰণে সৰুতে কমপ্লেইন চমপ্লেইন খাব লাগে এতিয়া চোৱা উঠিছা আকৌ কেলে নুঠিবা ভালকে থাকি এইটো কাইলৈ পাবা যদি ছাবস্ক্ৰাইব কৰি থৈছা লিংক দিব লাগে নেকি দিলেহে পাম এই চাৰ্চ কৰা না ইয়াত নচলে কেলা হেৰি কওঁ নেকি ওলাই দিওঁ নেকি কি তুমি বুজিছা মাইকটো মুচিলে পাদো মাইকটো মুচিলে পাদো कैसे कैसे लोग रहते हैं यार यहाँ पर सेम ये पिटेको को তেনেকুৱাই বনাব ই क्या बोला तूने নাই ক'বলৈ গ'লগে 2 ঘণ্টা বুলি একদম খটাকে লাগি গ'ল একদম এতিয়া লাগি থাকালিকা হ'ব জানো সো গাইস ভিডিঅ'টো ইয়াতে সামৰি ঘৰা-ঘৰি যাওঁ বুলি ভাবিছোঁ সামৰিলে সো আজি ভিডিঅ'টো মাত্ৰ ইমানলৈকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ভিডিঅ' সদায় পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি থ'ব বাই এণ্ড গুড নাইট লাভ ইউ অল